আমি ৰিপাব্লিক নেটৱৰ্ক আৰু মোৰ এগেইনষ্টে যোনটো কেছ কংগ্ৰেছ পাৰ্টীয়ে ৰাখিছিলে, কংগ্ৰেছ পাৰ্টীয়ে কৈছিলে কি মোৰ ইমিডিয়েট এৰেষ্ট হ'ব লাগে। সুপ্ৰিম কোৰ্টে কংগ্ৰেছ পাৰ্টীক কৈছে কি মোক এৰেষ্ট কৰিব নোৱাৰে। কংগ্ৰেছ পাৰ্টীয়ে যোৱা এসপ্তাহৰ পৰা মোৰ বিৰুদ্ধে প্ৰায় 150 বেলেগ বেলেগ FIR কৰি প্ৰায় 10টা ষ্টেটত, বেছিভাগ সিহঁতৰ নিজৰ ষ্টেটত মোৰ বিৰুদ্ধে FIR কৰাইছে আৰু সব নন বেলেবল প্ৰভিজনত কিবাকে মোক এৰেষ্ট কৰাৰ চেষ্টা কৰিছে। যিমান ছাপৰ্ট মই অসমৰ পৰা আৰু পুৰা নৰ্থ ইষ্টৰ পৰা কিমান মানুহৰ পৰা পাইছোঁ, মোৰ ফেমিলিয়ে নহয়, মোৰ বন্ধু যাক মই চিনো আৰু বহুত 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 মানুহ যাক মই নিচিনো। কোনোবাই মোক ফোন কৰিছিল, মোক কালি ক'লে কি আপুনি মোক নাজানে, কিন্তু মোৰ ঘৰ আপোনাৰ পল্লা গাঁৱৰ কাষত, বৰপেটাৰ কাষত। মই আপোনাক ছাপৰ্ট কৰিছোঁ, মই আপোনাৰ দেউতাক জানিছিলোঁ, মই আপোনাৰ ককাক জানিছিলোঁ। মই অসমত বেছিভাগ থকা নাই, মোৰ মা গুৱাহাটীত আছে, কিন্তু আজি মোক যিমান ছাপৰ্ট কৰিছে, মোৰ মাক কিমান মানুহে ছাপৰ্ট কৰিছে। মায়ে মোক ফোন কৰিছিলে আৰু ক'লে কি যোৱা দুদিনৰ পৰা কিমান মানুহে ফোন কৰি কৈছে কি আপুনি চিন্তা নকৰিব। সেইকাৰণে মই মোৰ ওপৰত যিমান এটা ভাইলেণ্ট এটেক হৈছিলে দুদিন আগতে মুম্বাই, মোৰ ঘৰৰ পৰা প্ৰায় 200 মিটাৰ দূৰত মোৰ ওপৰত আৰু মোৰ ধৰ্মপত্নী শ্যামৰ ওপৰত এটেক হৈছে, মই বাচি গ'লোঁ। তেতিয়াও মই ষ্টেটমেণ্ট দিছিলোঁ। তাৰে পিছত কিমান মানুহে অসমৰ পৰা ফোন কৰিছে, অৰুণাচলৰ পৰা ফোন কৰিছে, পেমা খাণ্ডু অৰুণাচলৰ চিফ মিনিষ্টাৰে ফোন কৰিছে, অসমৰ পেমা খাণ্ডু অৰুণাচলৰ চিফ মিনিষ্টাৰে ফোন কৰিছে, অসমৰ পৰা হিমন্ত দাই ফোন কৰিছে আৰু মেঘালয়ৰ পৰা ফোন কৰিছে। এইবিলাক যিমান মই ছাপৰ্ট পাইছোঁ এইটোৰ কাৰণে মই বিৰাট গ্ৰেটফুল। বহুত বহুত মিডিয়াৰ পৰা মোৰ বন্ধু, বহুত এংকাৰ, বহুত ৰিপৰ্টাৰ, বহুত জাৰ্নেলিষ্ট চবে মোক ফোন কৰিছে। অসমৰ পৰা কিমান মেছেজ আহিছে, চবকে মই ক'ব খুজিছোঁ থেংক ইউ, থেংক ইউ। মোৰ ফেমিলিৰ পৰা যিমানে মোক ফোন কৰিছে, মোৰ ভাই চবে যিমান ফোন কৰিছে, চবকে মই বিৰাট 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 গ্ৰেটফুল। আপোনালোকে চবে মোৰ ফেমিলিক জানে, মোৰ দেউতাক জানে, আজি দেউতা নাই। কিন্তু আমি ইমান ইজিলি, আমাক ব্লক কৰা ইমান সহজ নহয়, আগতেও নাছিলে আৰু আজিৰ পিছত একদমেই নহ'ব। থেংক ইউ।